পাহাৰ বাটৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গাজৰ হালৱা বনাবৰ কাৰণে 3টা গাজৰ মিডিয়াম সাইজৰ এনেদৰে ৰুকি ললোঁ। এতিয়া এখন পেন গেছত দি লৈছোঁ। অকমান গৰম হওঁতে মই দিলোঁ 1 চামুচ ঘি। আপোনালোকে বাটাৰ ইউজ কৰিব পাৰে। এইখিনি গলালৈকে মই অকণ সময় ৰৈ থাকিম। এতিয়া লং ইলাচি কেইটামান খুনি লৈ মই ইয়াতে দি দিলোঁ। গন্ধটো ধুনীয়া আহে, সেই গতিকে মই ইয়াতে দি দিছোঁ এইকেইটা। এতিয়া এড কৰিছোঁ গাজৰখিনি। ইয়াতে মই গাজৰখিনি অলপ সময় দি ভাজিম ভালদৰে। গাৰ পৰা ৰসটো এৰালৈকে মই ভাজি থাকিম। এতিয়া আধা কাপ মই চেনি ইউজ কৰিছোঁ। চেনিখিনি দি ভালদৰে আকৌ মই ভাজিম। এতিয়া 1 গিলাচ গাখীৰ মই ইয়াতে এড কৰিছোঁ। গাখীৰখিনি দিয়াৰ লগে লগে কালাৰটো খুবেই ধুনীয়া হৈ পৰে। এতিয়া গাখীৰখিনি উতলালৈকে মই অলপ সময় ৰৈ থাকিম, লৰাই দিম ভালদৰে। ঠিক সিজিবৰ কাৰণে এখন ঢাকনাৰে মই ঢাকি দিছোঁ 10 মিনিটমান সময়। এতিয়া ঢাকনাখন দাঙি চাইছোঁ, প্ৰায় হৈছেই। এতিয়া ইয়াতে মই এড কৰিম বাটাৰ বাইট বিস্কুটৰ গুড়া। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। আৰু ইয়াতে আপোনালোকে কাজু কিচমিচ এড কৰিব পাৰে। এতিয়া মোৰ প্ৰায় হৈ গৈছে গাজৰ হালৱা। এনেদৰে মই সজাই ল'লোঁ এটা গোলা দি। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই আহি আছোঁ।